যিসকলে মোৰ ভিডিঅ'টি ক্লিক কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আজি মই ব্ৰকলিৰ চব্জি বনাব লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাত পিঁয়াজ আৰু জিৰা গুটি দি পিঁয়াজখিনি এই ৰঙচুৱা হৈ যোৱালৈকে ভাজি ল'লোঁ। তাৰপিছত এয়া অলপ গৰম পানীত ডুবাই থোৱা ব্ৰকলিখিনি দি দিছোঁ। অলপ এনেদৰে লৰাই ল'লোঁ। তাৰপিছত এতিয়া হালধি দি লৈছোঁ আৰু আন্দাজমতে এতিয়া দিম নিমখ আৰু এয়া মছলা, জিৰা গুড়ি আৰু ধনিয়া পাউডাৰ এইবোৰ দি দিছোঁ। তাৰ লগতে বিলাহী কাটি দিলোঁ আৰু আলুখিনি মই অলপ পিছত দিম, কিয়নো আলুখিনি মই বইল কৰি থৈছোঁ, সেইকাৰণে অলপ এইখিনি ভাজি হোৱাৰ পিছত দিম। এতিয়া মই দি দিছোঁ লচুন আৰু আদাৰ পেষ্ট আৰু আলু, ধনিয়া পাত দি এইখিনি মই এতিয়া চব্জি ৰেডি হৈ গ'ল আৰু গৰমে গৰমে ইয়াক ভাতৰ লগত, লাহি ভাতৰ লগত খাওঁ। চব্জিখিনি সম্পূৰ্ণ সিজিলে আৰু ইমান ধুনীয়া চেণ্ট ওলাইছে, একদম ভাতৰ লগত নাখাই নোৱাৰি মানে। গৰমে গৰমে ভাত বাঢ়ি ল'লোঁ, ভাতৰ লগত মাটিদাল আৰু ভেকুৰী। তাৰপিছত এতিয়া বনোৱা ব্ৰকলিৰ চব্জি, ব্ৰকলি আলু বিলাহীৰ চব্জি, টেষ্টি।